আজি যাব ওলাইছোঁ ডাকঘৰত ছোৱালীজনীৰ কাৰণে সুকন্যা আঁচনি খুলি দিবলৈ। আজি বাইকতহে গৈছোঁ, দেউতাকৰ লগত উঠি লৈছোঁ বেটিয়ে। তাইক নিনিও, গৰম পৰিছে, নিব মন নাই। আইতাকে মাতিছে, নাযায় বোলে, মূৰটো ঘূৰাই দিছে। ডাকঘৰত আহি পাই গ'লোঁ, কিন্তু ভবামতে কাম নহ'ল। ছোৱালীজনী আধাৰ কাৰ্ড লাগিব বোলে, সেইকাৰণে বজাৰতে সোমালোঁ। বজাৰ কৰাও হৈ গ'ল, এতিয়া যাওঁ আৰু। ৰাস্তাতে দেখিলোঁ আইচক্ৰীমৰ বেপাৰী, ৰৈ নাথাকি আইচক্ৰীমো খাই দিলোঁ। পাছদিনাখন আকৌ ওলাইছোঁ ছোৱালীজনীৰ কাৰণে আধাৰ কাৰ্ড খুলি দিবলৈ টিংৰাই। গৈ আছোঁ। ইফালে বেটিক দেউতাকে লৈ আছে। দোকানত যে চিপছ ওলমি আছে, বেটিয়ে একদম টানি আছে, সেইকাৰণে দেউতাকে এপেকেট কিনি দিলে। তাৰপিছত এয়া চিপছ লৈ মেলি ইমান গৰম পৰিছে, সেইকাৰণে ষ্ট্ৰিং এটাকে খাই ল'লোঁ। আৰু সেইটো দেখিছেনে, গধূলি হ'ল, জোনবাই ওলালে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই।